আমাৰ ইয়াত যিটো মিয়া পাৰ্টি আছে এই গোটেইবিলাকে অসমক বাংলাদেশৰ লগত লগ লগোৱাব খোজে। भाईजान कुछ ज्यादा नहीं हो गया ये? मतलब कुछ অবৈধ নাগৰিকক ভাৰতবৰ্ষৰ দিল্লীত বহাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক দিল্লীত বহাই অবৈধ নাগৰিক কোৱাৰ সাহস নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। ধ্বংস কৰি পেলাব। তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে কংগ্ৰেছ পাৰ্টি আৰু আমাৰ ইয়াত যিটো মিয়া পাৰ্টি আছে এই গোটেইবিলাকে অসমক বাংলাদেশৰ লগত লগ লগোৱাব খোজে আৰু তেওঁলোকে সেইকাৰণে ইয়াত বাংলাদেশৰ ৰাষ্ট্ৰীয় গানো গায় আৰু তাকো জাষ্টিফাই কৰে। অসমৰ ভৱিষ্যত বহুত বেছি ভাল ভৱিষ্যত নহয় खाओ माँ कसम। আৰু মিয়াসকলে অসমক ধ্বংস কৰি পেলাব। তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে অসমীয়া মানুহ যিমানে সোনকালে সজাগ হয় সিমানেই আমি বাচিব পাৰিম, নহলে আমাৰ জীৱন কালতে অসমখনক তেওঁলোকে লৈ ল'ব। Wake up to reality. মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মুখত মিচিকীয়া হাঁহি আৰু তাকে দেখি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে জয় বাংলাদেশ ধ্বনি দিয়ক। মুখ্যমন্ত্ৰী অবৈধ নাগৰিক কোন? মুখ্যমন্ত্ৰী নাগৰিক উত্তৰ দিয়ক না। অবৈধ নাগৰিকক ভাৰতবৰ্ষৰ দিল্লীত বহাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক দিল্লীত বহাই অবৈধ নাগৰিক কোৱাৰ সাহস নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কাহ আনি পেলাই লাখ লাখ বাংলাদেশী মানুহক আজি সংস্থাপিত কৰিব বিচাৰিছে। এইবিলাক মুখ্যমন্ত্ৰী অবৈধ কাক বিচাৰিছে? মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, অসমৰ ৭১ৰ পিছত যদি এজন মুখ্যমন্ত্ৰীয়ে দেখুৱাই দিব পাৰে অবৈধ বাংলাদেশী অসমত আছে, তেওঁ ধৰিব নালাগে, আমি ধৰি বাংলাদেশ গোটাই দি আহিম। কিন্তু এজন ভাৰতীয় নাগৰিকক অসাংবিধানিকভাৱে এজন মুখ্যমন্ত্ৰীয়ে অবৈধ সন্দেহজনক বিদেশী এই শব্দবোৰ ক'ব পাৰে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে বাংলাদেশী লক্ষ্য হৈ আছে, নিজে বাংলাদেশীক ইয়াত সংস্থাপন দিবৰ কাৰণে উঠি পৰি লাগিছে। গতিকে আজি অসমৰ ৰাইজে বুজা নাই। আজি অসমৰ ৰাইজে হয়তো হিন্দু মুছলমানকে এটা পলাৰাইজেশ্যন কৰিছে, তাতে আমি উঠি বাঢ়ি গৈছো। কিন্তু হিন্দু মুছলমান আমি সকলোৱে 10 বছৰ পিছত বুজিম, শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো হিন্দু মুছলমানে বুজিব যে আমি এটা অসমীয়া জাতি আছিলো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অসমীয়া জাতিটোক থান বান কৰি বাংলাদেশীক অসমত সংস্থাপিত কৰে। আমি বাংলাদেশীৰ পক্ষত নাই। 71ৰ পিছত 25 মাৰ্চৰ পিছত যদি কোনো মুছলমান বাংলাদেশী আছে তেওঁলোকে দেখুৱাই দিয়ক, আইনগতভাৱে তেওঁলোকে আমাক দেখুৱাই দিয়ক, তেওঁলোকে বহিষ্কাৰ কৰিব নালাগে, অসমৰ মুছলমান সমাজে বহিষ্কাৰ কৰিব। কিন্তু ৭১ৰ আগৰ কোনো মানুহক হাত দিলে আমি এইটো সহ্য নকৰো। ৭১ৰ আগৰ কোনো মানুহক বৈধ অবৈধ সন্দেহজনক নাগৰিক ক'ব, এইটো আমি কোনো পধ্যে মানি নলওঁ।